সাহিত্য সংবাদী আলোচনীৰ সম্পাদনা সমিতি গঠন সম্পন্ন। যোৱা 5 আগষ্ট 2023 তাৰিখে উদীয়মান সাহিত্যিক উষামণি শইকীয়াৰ সভাপতিত্বত সাহিত্য সংবাদ গোটৰ সমূহ সদস্যক লৈ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাহিত্য সংবাদ গোটৰ এডমিন তথা উদীয়মান কবি লেখক ইয়াহিয়া আহমেদ। সভাত অসমীয়া সাহিত্যক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ উদ্দেশ্য সাহিত্য সংবাদ গোটৰ উদ্যোগত এখনি মাহেকীয়া আলোচনী প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই আলোচনীখন পৰিচালনা কৰাৰ বাবে এখন সম্পাদনা সমিতি গঠন কৰি সভাত বিভিন্নজনে বিভিন্ন দিশৰ ওপৰত মতামত আগবঢ়ায়। সংবাদ গোটৰ প্ৰতিষ্ঠাপক উদীয়মান সাহিত্যিক কাজী শ্বাহাদত ইছলামৰ গুৰুত্বপূৰ্ণ মতামত আগবঢ়াই কয় যে আমাৰ প্ৰকাশ হ'বলগীয়া আলোচনীখন ব্যতিক্ৰমীৰূপে প্ৰকাশ কৰাৰ প্ৰচেষ্টা হাতত ল'ব লাগিব। কবি তথা জোনাকী সাপ্তাহিক এই আলোচনীৰ মুখ্য সম্পাদক ৰাহুল চেতিয়াই কয় যে আলোচনীখন সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত তথা উন্নতমানৰ লেখনিৰে সমৃদ্ধ হ'ব লাগিব, যাতে পঢ়ুৱৈসকলে আলোচনীখন আদৰি লয়। সভাত উপস্থিত থাকে সমন্বয় সাহিত্যৰ মুকলি মঞ্চ অসমৰ মুখ্য সম্পাদক ময়েজুদ্দিন আহমেদৰ লগতে অন্যান্য কেইবাগৰাকী কবি সাহিত্যিক। সকলোৰে মতামতৰ ওপৰত ভিত্তি কৰি আলোচনীৰ নাম সাহিত্য সংবাদ ই আলোচনী ৰাখি তলত উল্লেখিত সম্পাদনা সমিতি গঠন কৰে। সাহিত্য সংবাদী আলোচনীৰ সম্পাদনা সমিতিখন এনেধৰণৰ: মুখ্য উপদেষ্টা উষামণি শইকীয়া, উপদেষ্টা ময়েজুদ্দিন আহমেদ আৰু এম হাছিম আলী, মুখ্য সম্পাদক কাজী শ্বাহাদত ইছলাম, সম্পাদক ইয়াহিয়া আহমেদ, কাৰ্যবাহী সম্পাদক নুৰ ইছলাম কাদ্ৰী আৰু ৰাহুল চেতিয়া, সহ সম্পাদক সৈয়দ আফতাব হুছেইন চৰকাৰ, দিলৱাৰ হুছেইন আৰু ইছফাকুৰ ৰহমান, সংশোধক শামছুল আলম নৱজ্যোতি তামুলী, কিশোৰী ডাকোৱাৰ আৰু মহম্মদ আফজাল, প্ৰচাৰ আৰু বিজ্ঞাপন সচিব পপি চহৰীয়া, বেটুপাত কভাৰ ডিজাইন ইয়াহিয়া আহমেদ। কোষাধ্যক্ষৰ পদবী বৰ্তমান মুখ্য সম্পাদকৰ দায়িত্বত থাকিব। আনহাতে আলোচনীখনৰ বাবে লেখা আহ্বান কৰা হৈছে। সাহিত্য সংবাদী আলোচনীলৈ লেখা পঠিওৱাৰ ঠিকনা তলত দিয়া হ'ল। হোৱাটছএপ নাম্বাৰ হ'ল 6002552814। নমস্কাৰ, মই উষামণি শইকীয়া। কেইজনমান উদীয়মান যুৱকৰ আশাকলীয়া প্ৰচেষ্টাৰ ফচল হোৱাটছআপ আৰু ফেচবুকত উপলব্ধ সাহিত্য সংবাদ গোটটি। এই সাহিত্য সংবাদ গোটটিৰ উদ্দেশ্য হৈছে লেখক আৰু পাঠকৰ সৃষ্টি কৰা। এই প্ৰচেষ্টা আগত ৰাখিয়ে আমাৰ গোটটিৰ নৱপ্ৰজন্মৰ কেইগৰাকীমান উদীয়মান যুৱকে এখন ই আলোচনী প্ৰস্তুতৰ প্ৰচেষ্টা চলাই আছে। উক্ত ই আলোচনীখন সাহিত্য সংবাদ ই আলোচনী নামেৰে নামাকৰণ কৰা হৈছে। এই ই আলোচনীখন নেটত উপলব্ধ হ'ব, মাহেকীয়াকৈ ইয়াক প্ৰকাশ কৰা হ'ব। আলোচনীখন পাঠক সমাজে গুগলতো পঢ়িব পাৰিব। এই আলোচনীখনৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে মুখ্য সম্পাদক হৈছে কাজী শ্বাহাদত ইছলাম আৰু সম্পাদক ইয়াহিয়া আহমেদ। এওঁলোক দুজনৰ প্ৰচেষ্টাত এখন উন্নত মানৰ আলোচনী পাঠক সমাজলৈ আগবঢ়াই দিয়াৰ যি চেষ্টা, যি কষ্ট তেওঁলোকে কৰিছে, তাৰ বাবে মই তেওঁলোক দুয়োজনকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আলোচনীখনত মোকো সংযুক্ত কৰিছে মুখ্য উপদেষ্টা হিচাপে। তেওঁলোকৰ লগত সংযোগ হৈ ময়ো সুখী হৈছোঁ, ভাল পাইছোঁ। নাজানো কি কৰিব পাৰিম, তথাপিও আলোচনীখনৰ উত্তৰ কামনাৰে তেওঁলোকৰ লগত মই সহযোগিতা আগবঢ়াম। আশা কৰিম আমাৰ পাঠক সমাজে আমাৰ আলোচনীখন আদৰি লয় আৰু আপোনালোকে
লেখকসকলে আপোনালোকৰ বহুমূলীয়া লিখনি আমাৰ মেগাজিনখনলৈ মাহেকীয়াকৈ দি থাকিব আৰু এই হয়তো যোগাযোগ নাম্বাৰ কেনেকৈ আলোচনীখনলৈ লিখা পঠাব সেইখিনি আমাৰ সম্পাদক মহোদয়ে আপোনালোকক জনাব। আমাৰ দুইগৰাকী সম্পাদক তথা আমাৰ আলোচনীখনৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জনাই মই ইমানতে মোৰ সামৰিছোঁ। সকলোৱে মোৰ নমস্কাৰ গ্ৰহণ কৰিব। মোৰ নাম কাজী শ্বাহাদত ইছলাম। আমি সাহিত্য সংবাদ হোৱাটছআপ গ্ৰুপৰ পক্ষৰ পৰা আমি এখনি মেগাজিন মানে সাহিত্য সংবাদ মেগাজিন নামেৰে এখনি মেগাজিন উলিয়াবলৈ মানে চেষ্টা কৰিছোঁ। তাৰ কাৰণে আলোচনা চলিছিল। যোৱা 5 তাৰিখে আমি সকলোৱে আলোচনাৰ মাধ্যমত এখনি সম্পাদনা সমিতি গঠন কৰোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ মেগাজিনখন আপোনালোকে আদৰি ল'ব আৰু সকলোৰে লেখা আমালৈ পঠিয়াব যাতে আমি আপোনালোকৰ লেখা প্ৰকাশ কৰিব পাৰোঁ। আৰু আমি চেষ্টা কৰি আছোঁ অলপ ব্যতিক্ৰমী ধৰণৰ কিবা এটা কৰিবলৈ যাতে সকলোৱে আদৰি লয়, কাৰণ আজিকালিতো মেগাজিনৰ অভাৱ নাই, পাঠকৰ অলপ অভাৱ। আৰু আমি সকলোকে অনুৰোধ জনাইছোঁ আমাৰ মেগাজিনখন আদৰি ল'ব আৰু আপোনালোকে সঁহাৰি জনাব। নমস্কাৰ। আচলতে সাহিত্য সংবাদ নামৰ অনুষ্ঠানটো এটা সাধাৰণ অনুষ্ঠান আছিলে। আমাৰ বন্ধুবৰ কাজী শ্বাহাদত ইছলাম ডাঙৰীয়াই এটা গ্ৰুপ খুলিছিলে। গ্ৰুপৰ পৰা কিছুমান সংবাদ মানে প্ৰচাৰ কৰা হৈছিলে। আমাৰ সাহিত্যৰ জগতত যিমানখিনি সংবাদ আছিলে সেই সংবাদখিনি আমি স্ক্ৰীনশ্বট মাৰি হওক বা ফটোবোৰ মানে ফটো মাৰি হওক ভিডিঅ' হেৰি কৰি হওক আমি নিউজবোৰ মানে প্ৰচাৰ কৰা হৈ আছিলে। গতিকে এতিয়া সেইটো গৈ এনেকুৱা এটা অনুষ্ঠান পাইছে যে সেইটো এতিয়া আলোচনীৰ আকাৰে আলোচনী প্ৰথম অৱস্থাত আলোচনী আকাৰে প্ৰকাশ পাবলৈ গৈ আছে। গতিকে এই ক্ষেত্ৰত কাজী শ্বাহাদত ইছলাম ডাঙৰীয়াৰ যথেষ্ট অৱদান আছে। এই ক্ষেত্ৰত এহিয়া আহমেদৰ যথেষ্ট অৱদান আছে। এই ক্ষেত্ৰত মানে সাহিত্য সংবাদ সেই গোটৰ যিখিনি এডমিন আছে সেই এডমিনখিনিৰ যথেষ্ট ত্যাগৰ বিনিময়ত আজি সেইটো গৈ পেলাই এটা স্থায়ী অনুষ্ঠান বা এটা আলোচনীয় ৰূপ ল'বলৈ গৈ আছে। গতিকে মোৰ ফালৰ পৰা মই শুভেচ্ছা জনালোঁ